গুড মৰ্ণিং ফ্ৰেণ্ডসকল। ৰাতিপুৱা এতিয়া 5:30 বাজিছে। বৰ্তমান মই ঘৰৰ ওচৰৰ লগৰ এজনৰ ঘৰত আহিছোঁ। লগৰজনৰ লগত মানে এফালে যাওঁ আৰু ক'ত যাম আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাম। আৰু ৰাতিপুৱা আমাৰ এই চাইডৰ পৰিৱেশটো কেনে পায় আপোনালোকে চাব আৰু মই ক'ত যাম ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। বন্ধুসকল, এতিয়া আমি যাবলৈ ওলাইছোঁ। মানে আজি যাম গৰুমৰা। আপোনাৰ যাবলৈ ওলাইছোঁ। বৰ্তমান এইটো আমাৰ গাঁৱৰ নামঘৰ হয়। নামঘৰটো অলৰেডি বনাই থকা হৈছে। মানে কাম কমপ্লিট সম্পূৰ্ণ হোৱাগৈ নাই, বহুত কাম বাকী আছে, তেওঁ কৰি আছে। আমি যাবলৈ ওলাইছোঁ আৰু আমাৰ এইটো গাঁৱৰ পদূলিটো আপোনালোকক দেখাই আছোঁ। এক ছেকেণ্ড। আমাৰ ওচৰতে এখন গেলাবিল নদী আছে হা, আৰু এইটো হৈছে আমাৰ পদূলিটো, মানে ঘৰলৈ অহা যোৱা কৰা ৰাস্তাটো হয়। বন্ধুসকল, আমি এতিয়া গৈ আছোঁ। বৰ্তমান গৈ আছোঁ আপোনালোকক দেখাই আছোঁ। গাঁৱৰে সৰু সৰু পদূলি সুবাসত আমোল মোল শেৱালি নঙলা মাৰিতে ওলমি ওলমি খেৰৰে মেজিতে চুচৰি বাগৰি লুকা ভাকু দৰা কইনা আৰু কত খেল আছে খেৰি সৰু ল'ৰা ছোৱালী আছে খেৰি সৰু ল'ৰা ছোৱালী মোহনা তৈ ঘোষা কি যে গায় ঐ তাও খিতাও ফুলে কি যে বায় ঐ হরি মোহনা তৈ ঘোষা কি যে গায় ঐ তাও খিতাও ফুলে কি যে বায় ঐ সেই জনিয়া মই হাততে হাঁচতি লৈ পথাৰলৈ যায় ঐ পাছে পাছে তাৱৈ ৰঙিলি ৰহে গৈ কঁকালতে খালৈ জাক জাক জাকৈয়া ঘৰে পুঠি কাৱৈ লাই লফা চুকা পালেং শাকে ৰান্ধি খাম ঔ
টেঙা ওল কচুৰেও জুতি চাম লাই লফা চুকা পালে শাকে ৰান্ধি খাম টেঙা ওল কচুৰেও জুতি চাম গাঁৱৰে বাৰিষাৰে বানত দাদা পৰিছেনে মনত তোৰ দাদা বাৰিষাৰে বানত বাবু পৰিছেনে মনত তোৰ বাবু গোঠা মাৰিছিলো যে কলৰে নাৱত ধেমালি ধেমালিতে যাওঁ দূৰলৈ ভয়ে ভয়ে আহোঁ ঘৰলৈ বাৰিষাৰে বানত দাদা পৰিছেনে মনত তোৰ দাদা বঠা মাৰিছিলো যে কলৰে নাৱত মিঠা মিঠা কথাবোৰ আছেনে মনত মন যায় উভতি গাঁৱলৈ চোতালতে কাঠো পদূলি নদীখন পাৰ হৈ আহি হঠাৎ বৰষুণ দিলে। বৰষুণ দিয়াৰ কাৰণে মানুহৰ ঘৰত সোমাই যাবলগীয়া হ'ল। মানে তাৰ মই যোন জেগাত গৈছোঁ তাৰে মানুহে ঘৰত সোমাই মেলি তাত চাহ তাহ খাই মেলি আপোনালোকক অলপ পৰিৱেশটো দেখাই আছোঁ। চাবচোন কিমান দুখ লগা পৰিৱেশ। এইটো হৈছে আপোনাৰ গোটেই মানে চাৰিওফালে পানী আছে, পানীৰ মাজত মানে ঘৰ। মানে তাত থকা মানুহখিনি কেনেকৈ চলিছে, কেনেকৈ খাইছে, কেনেকৈ কি কৰিছে সেইটো একমাত্ৰ ভগৱানে জানে। আমি গৈছোঁ যদিও কিবা কিবি লৈয়ে গৈছোঁ বাৰু, এনেই যোৱা নাই, খালী হাতে যোৱা নাই। কিন্তু হ'লেও কিমান এটা বেয়া লগা দৃশ্য ন, মানে চায়ে কিবা এটা বহুত দুখ লাগিছে মানে। আৰু তাত থকা মানুহখিনি, বিশেষকৈ মানুহখিনি একো নাই বাৰু, যিখিনি মানে গৰু ছাগলী, তাত যিখিনি গৰু ছাগলী আছে সেই গৰু ছাগলীখিনি বৰ্তমান কেনেকৈ খাইছে কি, ভিডিঅ'টো আৰু মানে অকণমান দীঘলীয়া আছে, আপোনালোকক দেখাই আছোঁ। আৰু বাকী বেলেগ পৰিস্থিতিয়ে মানে দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰাকৈ চাব হা, তেতিয়াহে বুজি পাব।
পানীৰ মানে মাজত আপোনাৰ ট্ৰেক্টৰো আছে মানুহে ঘৰত। আৰু আপোনালোকৰ গোটেই চাৰিওফালে পৰিৱেশটো এবাৰ চাব। গৰুখিনিয়ে এতিয়া খাই আছে কি আৰু আছে কেনেকৈ, মানে চবফালে পানী। আপোনাৰ তাত গৰু ছাগলী এৰাল দিওঁ বুলি ক'লেও কোনো জেগা নাই। আৰু ৰাস্তাটো আপোনালোকে দেখিছেই কিমান পানী, মানে এআঁঠো পানী। মই নিজে খোজকাঢ়ি আহিছোঁ সেইটো ৰাস্তাত। আৰু এই মানুহৰ ঘৰ চব কিমান পানীৰ মাজত আছে। বন্ধুসকল, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, মানে ময়ো ঘৰ যাব ওলাইছোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব। আৰু মোৰ চেনেলটো যিসকল নতুনকৈ আহিছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।